পুনৰ স্বাগতম বাতৰিৰ মাজলৈ। শনিবাৰে নিশা হাতীগাঁও থানাত সংঘটিত গুলীচালনাৰ ঘটনা সত্য নাছিল বুলি আৰক্ষীৰ তদন্তত ওলাই পৰিছে। তদন্তৰ অন্তত এই কথা ঘোষণা কৰিছে এডিচিপি অমিতাভ বসুমতাৰীয়ে। থানাখনৰ ওচৰৰ এঘৰ মানুহৰ বিয়া উপলক্ষে নিশাৰ ভাগত ফুটা ফটকাৰ শব্দৰ ফলতে এই সৃষ্টি হৈছিল আতংক। বহুতে গুলীচালনাৰ ঘটনা বুলি সন্দেহ কৰিছিল আৰু কথা মুহূৰ্ততে বিয়পিছিল অঞ্চলটোত। পিছত আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ থানাৰ চিচিটিভিৰ ভিজুৱেল আৰু ঘটনাৰ সৈতে সাঙুৰ খাই পৰা আৰক্ষী বিষয়াজনৰ ছাৰ্ভিচ পিষ্টল পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত এই কথা পোহৰলৈ আহে যে আৰক্ষী বিষয়াজনৰ ছাৰ্ভিচ পিষ্টলত থকা 10 গুলী আটাইকেইটা গুলী অক্ষত অৱস্থাত আছে। সেইটো ৰাতিপুৱা আমি খবৰ পালোঁ। খবৰ পাই পেলাই মই নিজে আহিলোঁ ইয়াতে। আহি পেলাই মই ইনকুৱাৰী কৰিলোঁ। ইনকুৱাৰী কৰি এতিয়া গম পালোঁ যিটো খবৰ যে ইয়াতে হাতীগাঁও থানাৰ দৰজাজনে যোৱা ৰাতি নিজৰ ছাৰ্ভিচ কৰিবলৈ ফায়াৰিং কৰা ইনচিডেণ্টটো যিহেতু খবৰ মানে আমি পাই পেলাই আমি ইনকুৱাৰী কৰি পেলাই আমি তেনেকৈ একো নাপালোঁ। কাৰণ থানাৰ সন্মুখতে এটা বিয়া হৈ আছিলে, তাতে তেওঁলোকৰ এই ফটকা ফুটাইছিল বুলি ক'লে আৰু থানাত সেইটো সময়ত অচি নিজে আছিল, গোটেই ৰাতি ডিউটি কৰি আছিলে। তেনেকুৱা ঘটনা হোৱা নাই আৰু আমি গোটেই চেক কৰিলোঁ হাতিয়াৰবোৰো, তাতে তেনেকুৱা আমাৰ নিশ্চয় হোৱাৰ কোনো ঘটনা আমি আৰু এই বিষয়ে আমাৰ অধিক জনাব আমাৰ সাংবাদিক বিকাশ শৰ্মাই। হয়, নিশা হাতীগাঁও থানাত যি গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে বাতৰি সম্প্ৰচাৰিত হৈছে। এই সম্প্ৰচাৰিত হোৱাৰ পিছতে আচলতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰক্ষীৰ ভিতৰ চৰাত। প্ৰকৃতপক্ষত হাতীগাঁও থানাত আচলতে এছ আই পৱন কলিতা নামৰ যিগৰাকী এছ আই তেখেতে যি গুলী ফুটোৱা বুলি এটা খবৰ ওলাইছিলে, এই খবৰৰ পিছতে আচলতে ইতিমধ্যে এডিচিপি অমিতাভ বসুমতাৰীৰ নেতৃত্বত আচলতে এক ক্ষিপ্ৰগতিত তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু তদন্তৰ পিছত আচলতে অমিতাভ বসুমতাৰীয়ে স্পষ্টভাৱে তেখেতে জনাইছে যে এই যি ধৰণৰ হাতীগাঁও থানাত নিশা ভাগত গুলীচালনাৰ ঘটনাৰ খবৰ তেখেতসকলে পাইছিল, এই সম্পূৰ্ণ ভিত্তিহীন খবৰ বুলি কৈছে। কাষতে থকা এঘৰ লোকৰ যি বিয়া হৈছিলে, সেই বিয়াত যি ফটকা ফুটোৱা হৈছিলে, সেই ফটকাৰ শব্দ আচলতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছিলে, যাৰ ফলত একাংশ লোকে এই ঘটনাক আচলতে আৰক্ষীজনে এছ আইজনে আচলতে গুলী ফুটোৱা বুলি কৈছিলে আৰু তাৰ পিছতে আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। কিন্তু সমগ্ৰ আচলতে বিষয় সন্দৰ্ভত যি আৰক্ষী যি এডিচিপিগৰাকী তেখেতে যি ধৰণৰ তদন্ত প্ৰক্ৰিয়া আচলতে তেখেতে চলালে, তদন্তৰ পিছত আচলতে তেখেতে নিশ্চিত হ'ল যে হাতীগাঁও থানাত যিজন এছ আই বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছিলে, তেখেতে নিশ্চিত কৰিছে যে কোনো ধৰণৰ গুলী তেখেতে ছাৰ্ভিচ পিষ্টলেৰে কৰা নাছিলে। তেখেতৰ 10 যি গুলী আছিলে পিষ্টলৰ, সেই 10 গুলী দক্ষিণ কামৰূপৰ মিৰ্জাৰ জাৰুবাৰী গাঁৱৰ এটা খালত উদ্ধাৰ হৈছে এটি 6 বছৰীয়া শিশুৰ মৃতদেহ। নিহত শিশুটি জাৰুবাৰী গাঁৱৰ চন্দন দাসৰ পুত্ৰ ৰূপম দাস বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে শনিবাৰৰ পৰা আবেলিৰ পৰা সন্ধানী হৈ আছিল 6 বছৰীয়া ৰূপম। এই সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰিছিল পিতৃ চন্দন দাসে। স্থানীয় লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। আমি পুনৰ জনাইছোঁ, দক্ষিণ কামৰূপৰ মিৰ্জাৰ জাৰুবাৰী গাঁৱৰ এটা খালত উদ্ধাৰ হৈছে এটি 6 বছৰীয়া শিশুৰ মৃতদেহ। নিহত শিশুটি জাৰুবাৰী গাঁৱৰ চন্দন দাসৰ পুত্ৰ ৰূপম দাস বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে শনিবাৰে আবেলিৰ পৰা সন্ধানী হৈ আছিল ৰূপম। সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰিছিল পিতৃ চন্দন দাসে। স্থানীয় লোকৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ৰূপম দাস নামৰ এই 6 বছৰীয়া শিশুটি নিৰুদ্দেশ হৈ আছিল আৰু অঞ্চলৰ ৰাইজে বিচাৰ প্ৰচাৰ কৰি আছিল যদিও যোৱাকালি তেওঁক পোৱা নগ'ল আৰু আজি নিৰ্জন ঠাইত থকা এই পুখুৰীটিত ৰূপম দাসৰ মৃতদেহটো উদ্ধাৰ হৈছে। এই অঞ্চলটোৰ কাৰণে এটা দুখজনক কথা আৰু এই অঞ্চলত এই ঘটনা প্ৰথমবাৰৰ কাৰণে সংঘটিত হৈছে আৰু প্ৰাৰম্ভিক দৃষ্টিত আমি অনুভৱ কৰোঁ যে এইটো এটা হত্যাকাণ্ড আৰু পুলিচ প্ৰশাসনে এই হত্যাকাণ্ডৰ এক উচিত তদন্ত কৰিব বুলি আমি অনুৰোধ কৰোঁ আৰু পৰৱৰ্তী সময়ত এই হত্যাকাণ্ড বা এই ঘটনাটোৰ আৰু যি ব্যক্তি জড়িত হৈ আছে তেওঁলোকক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব বুলি আমি দাবী জনাওঁ। পথৰ ওপৰত চলে নাও, পথৰ দুৰাৱস্থাত দুৰ্ভোগ ভোগোৱা বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ দৃশ্য এয়া। চাপাগুৰিৰ পৰা অভয়াপুৰী লেংটিচিঙা হৈ বৰপেটাৰ মাজেৰে গুৱাহাটী সংযোগী নিৰ্মীয়মান ৰাজ্যিক ঘাইপথৰ ওপৰত এতিয়া প্ৰকাণ্ড পুখুৰী। মটৰচাইকেল, এম্বুলেন্স অথবা গাড়ী নচলা এই পথেৰে নাও চলে। নাওৰ সংখ্যা কম হোৱাৰ বাবেও ৰাইজৰ হাৰাশাস্তি হৈছে। ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। Mid-July, powered by Himari Base Oil. আমার মনের ঘরে